সকলোকে নমস্কাৰ। সকলো ভালে আছেনে? মই ভালে আছো। মোৰ গৰম বন্ধ চলি আছে, সেয়ে ভাবিলো দুটামান ভ্লগ বনাও বুলি। গৰম বন্ধ এইটো মোৰ প্ৰথম ভ্লগ। আমি বৰ্তমান গৈ আছো কামাখ্যালৈ। ভাইটিৰ জন্মচুৰি খুওৱা নাছিল যে, সেইবাবে আমি কামাখ্যা গৈ আছো। মোৰ চুলি তাতে কটাইছিল বোলে, মোৰ কিন্তু মনত নাই। এয়া চাওক, ভাইটিয়ে টানা টানি কৰিলেই, সি টানি আছে। ভাইটি চুলিখিনি থাকোঁতে বহুত মৰম লাগিছিল। এতিয়া চুলিখিনি সৰোৱাৰ পিছত নাজানো কেনেকুৱা লাগে বা তাক। সি বৰ দুষ্ট আছিল তেতিয়া। এতিয়া আমি তাৰ চুলি সৰোৱাবলৈ গৈ আছো, আৰু সিটো ৰখিবই পৰা নাই। সি আটাইতকৈ আগত গৈ আছে। আপোনালোকেও এবাৰ তাক চুলি নখোৱাৰ আগত চাই লওক, তাৰপিছত চুলি সৰোৱাৰ পিছত কেনেকুৱা লাগে বা তাক। কামাখ্যাত বা সৰোৱালে কি বা হয় মই নাজানো। মোৰো সৰাইছিল আগতে, এতিয়া ভাইটিৰো সৰাব। এতিয়া আমি পাইছোহি, আৰু অলপমান দূৰত যোৱাৰ পিছতে আমি সেই ঠাইত পামগৈ। এ চাওক, আমি ঠাইখিনি পালো, আৰু এতিয়া তাৰ চুলি সৰোৱা হৈ গ'ল আৰম্ভ। সি চুলিখিনি কাটোতে কি ধুনীয়াকৈ বহি আছে। তাত আৰু বহুত ল'ৰা ছোৱালী আছিলে। ভিডিঅ' কৰা নহ'ল বাৰু। সকলোৱে কান্দি আছিল, বা তেওঁলোকৰ অভিভাৱক ওচৰত আছিলে। কিন্তু মোৰ ভাইটিৰ ওচৰত কোনো নাথকাৰ পিছতো সি ধুনীয়াকৈ বহি আছে। তাৰ চুলিখিনি থাকোঁতে তাক বহুত মৰম লাগিছিল। চুলিখিনি সৰোৱাত মোৰ বেয়াহে লাগিছে। কামাখ্যা মন্দিৰত চুলি সৰালে কিবা হয় নেকি? ইয়াৰ কিবা গুণ আছে নেকি? মোক কমেণ্টত জনাবচোন এবাৰ। আৰু তাৰ চুলি কাটি থাকোঁতে মোৰ বৰ বেয়া লাগিছিল। মই তাৰ ফালে চাবই পৰা নাছিলোঁ। ইমান মৰম লগা চুলিখিনি এনেই গ'ল। চাওকচোন এবাৰ, তাৰ কিমান চুলি আছিল, এতিয়ালৈকে সৰুৱাই হোৱা নাই।
रुक जा सुनो रुक जा रहने थे Má tụi cây đi mà bà. Má tụi cây đi mà bà. इनको बोल देना पहले ना बाबा देखो ना बाबा देखो ना তাৰ সৰুৱাই হৈছে আৰু লগভগ Ini aman teh. ये तो लोग तेज लग लिखो है प्यार से दे दिया তাৰ চুলি ঘূৰাই হ'ল আৰু আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ ৰাস্তাতে কিবা পালে খাই ল'ম বুলি ভাবিছোঁ সি কিন্তু অকণো কান্দা নাই দেই মোক আকৌ কয় কি মই আগতে বহুত কান্দিছিলোঁ চুলি খৰোৱাতে কিন্তু সি একেবাৰে শান্তভাৱে বহি আছে অম্বুবাচী মেলাত পাপাই কামাখ্যা ডিউটি দিব আহিছিল পাপাই য'ত ডিউটি দিছিল সেই জেগাখিনি আমাক দেখাবলৈ আনি পাণ্ডুৰ ফালেদি সেই জেগাখিনি মই বহুত পাৰে পাৰে জেগাখিনি অলপ শ্বিলং যেন লাগিলে কামাখ্যা মন্দিৰলৈ যাব পাৰি আপোনালোকে যদি যাব বিচাৰে তেনে আহিব পাৰিব মোৰ বৰ ভাল লাগিল ব্ৰহ্মপুত্ৰ পাৰ लेकिन बहुत बुरा है लेकिन बहुत नहीं है ये देखो दोस्तों ये ब्रह्मपुत्र का पार है बंधुरा बंधुरा ये सब देखो ये रास्ता काखर फुटपाथ तो एकेबारे जापानीज যেন লাগিছে বাচ্চা কোন ভাল লাগিছে চুলি সৰোৱা নিয়মটো কিছুমানে বহুত ডাঙৰ উৎসৱৰ দৰে পাতে কিন্তু আমি তেনেদৰে উৎসৱ কৰি পতা নাই তাতে গৈ পূজাৰীক লগ কৰি নীতি নিয়ম পালন কৰি চুলি সৰুৱাই থৈ আহিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই আৰু এটা ভিডিঅ' দিম সেইটো চাব আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰো কৰি দিব ধন্যবাদ
বাট গৈ গৈ আমি ফাইনেলি এখন ৰিজৰ্ট মানে হোটেল পালোঁ আৰু এই চাওক লাচিত বৰফুকনৰ মূৰ্তি আৰু তেওঁৰ লগত কোন কোন আছে মই নাজানো আৰু এতিয়া আমি পাই গ'লোহি সেই ৰেষ্টুৰেণ্টখনত যোনখন মই হোটেল গৈছিলোঁ আৰু দেউতাই ফোনতে লাগি আছে কথা পাতোঁতে আজিলৈ ইমান